এতিয়া শোভাযাত্ৰাৰ আৰম্ভ কৰাৰ আগে আগে মাননীয় আক্ৰাছুৰ সাংগঠনিক সম্পাদক গোপাল ৰায় ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। 511তম বিশ্ব মহাবীর চিলারায় জন্মজয়ন্তীর উপলক্ষে আমার আজি সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাখন মোক মুকলি কৰাৰ কাৰণে তেওঁলোকে দায়িত্ব দিছে আৰু বেছি ক'ব লগাও নাই, যিহেতু ৰাইজে গমেই পাইছে। বিশেষ কৰি ক'ব লগা এটাই, যাতে শোভাযাত্ৰাখন যাওঁতে যাতে শৃংখলাবদ্ধভাৱে, যাতে কোনেও হাই হৰবি নকৰাকৈ যাতে শৃংখলাবদ্ধ নিজৰ শাৰী পাতি যাতে যায়, তাকে কামনা কৰি আৰু আজিৰ এনেও দেৰি হৈছে আমাৰ কাৰ্যসূচী চলাওঁত, আৰু আমাৰ মুকলি সভা আছে। আৰু বেছি দেৰি নকৰি আজিৰ মই এই সাংস্কৃতিক সভাযাত্ৰাখন মুকলি হোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ থাকিল মাননীয় সাংগঠনিক সম্পাদক গোপাল ৰায় ডাঙৰীয়ালৈ। আজিৰ এই অনুষ্ঠানত সহযোগ কৰা আমাৰ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ থাকিল। এতিয়া শোভাযাত্ৰাটো আগবঢ়াৰ বাবে অনুৰোধ জনাইছোঁ। শৃংখলাবদ্ধভাৱে শাৰী পাতিকৈ আগুৱাই যোৱাৰ বাবে অনুৰোধ জনাইছোঁ। Akrsu zindabad, zindabad, zindabad. Akrsu long live, we want kamatapur. We want kamatapur. I would have to show dance to be patient. I would have said I'm Cooch Rajbongshi. Still the race would have kept on waking in the night it's on. I've lost my heavenly kamatapur. I can't bear, I can't tolerate anymore, and my heart cries in sorrows. If my father would have put on outside, and mother patani. Father would have put on outside, and my mother patani. Hasa at night and makri at ears of my weak mouth full of betel nut. I would have said we want kamatapur. Kamatapur bine hath today. Kamatapur bine hath today.